নমস্কাৰ বন্ধুসকল, এই চিৰিয়াখানাৰ ভিডিঅ'টো বিশেষকৈ সেইসকল লোকৰ বাবে প্ৰয়োজন হ'ব যিসকলে জীৱনত এবাৰো গুৱাহাটী চিৰিয়াখানা গৈ পোৱা নাই বা চাই পোৱা নাই। তো তেওঁলোকৰ সেইসকল বা তেওঁলোকৰ মনত হয়তো বহুতো প্ৰশ্ন আহি থাকিব পাৰে যে ক'ত নামিব লাগিব, কিমান খৰচ হ'ব, কি নিয়ম মানিব লাগিব, টিকেটৰ মূল্য কিমান, বা লগত যদি DSLR কেমেৰা নিয়মটোত এক্সট্ৰা ফিজ কিমান ল'ব ইত্যাদি ইত্যাদি। তো প্ৰথমটো আপুনি চিৰিয়াখানা চাবলৈ যদি আপুনি গুৱাহাটীৰ বাহিৰৰ হয় তো আপুনি গুৱাহাটী আহিব লাগিব। নেক্সট আপুনি গুৱাহাটীৰ গণেশগুৰিৰ পৰা মাত্ৰ 2-3 কিলোমিটাৰ মানৰ দূৰ হ'ব চিৰিয়াখানালৈ। সেইকণ দূৰত্ব আপুনি চিৰিয়াখানাৰ অভিমুখে যোৱা বাছ পাব, ভাড়া ল'ব মাত্ৰ 10 টকা। তো চিৰিয়াখানা যেতিয়া আপুনি নামিব তেতিয়া আপুনি এইখন চাইনবোৰ্ড দেখিবলৈ পাব, য'ত নেকি লিখা আছে অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান। এই চাইনবোৰ্ডখন পাৰ হোৱাৰ পিছত দেখিবলৈ পাব পাৰ্কিং টিকেট কাউণ্টাৰ, য'ত নেকি আপুনি যদি নিজৰ গাড়ী মটৰ লৈ আহিছে তেনেহ'লে আপোনাৰ বাহনখন বা গাড়ীখন ৰখাৰ পাৰ্কিং টিকেট কাটিব লাগিব। তাৰপিছত যিমান ঘণ্টা আপোনাৰ বাহনখন, মটৰচাইকেলখন বা বাইচাইকেলখন সেই চিৰিয়াখানাৰ পাৰ্কিং চৌহদত থাকিব সিমানেই আপুনি বেছি মূল্য ভৰিব লাগিব। এইখন চাইনবোৰ্ডত লিখা আছে, আপুনি এইখন চাই পঢ়ি জানি ল'ব পাৰিব। চাইনবোৰ্ডখনত লিখা আছে বাহন ৰখাৰ মূল্য। 1 নম্বৰতে লঘু বাহন যেনে জীপ কাৰ, তো 5 ঘণ্টা ৰাখিলে আপুনি 50 টকা দিব লাগিব, আৰু 5 ঘণ্টাৰ অধিক ৰাখিলে 100 টকা। ঠিক তেনেদৰে মিনি বাছ 150 টকা 5 ঘণ্টাত, আৰু তাতকৈ যদি অধিক ৰাখে 300 টকা। তাৰপিছত 3 নম্বৰতে বাছ, 4 নম্বৰতে স্কুটাৰ, মটৰচাইকেল, অটো ৰিক্সা, আৰু 5 নম্বৰতে হৈছে বাইচাইকেল। বাইচাইকেলৰ 5 ঘণ্টা ৰাখিলে 5 টকা, আৰু 5 ঘণ্টাৰ অধিক ৰাখিলেও 5 টকা। তো বাইচাইকেলৰ কোনো প্ৰব্লেম নাই। তো বন্ধুসকল, অলপ আগুৱাই এই চিৰিয়াখানাখনৰ জীৱ জন্তু, চৰাই চিৰিকটি আদি চাবলৈ এই টিকেট কাউণ্টাৰত আপুনি ATM আৰু অনলাইন পে' যেনে জিপে', ফোনপে', পে'টিএমৰ যোগেদি টিকেট কাটি ল'ব। বৰ্তমান কেছ পইচাৰ এভেইলেবল, কেছ পইচাৰ টিকেট কটাটো অনুমতি দিয়া হোৱা নাই। আজি ADRE এক্সাম, ইণ্টাৰনেট বন্ধ, তথাপিও কেছ পইচা একচেপ্ট কৰা নাই। যাৰ ATM আছে ATMৰ সহায়তে বহুতকে টিকেট কাটি পেলাই পইচা, তেখেতক যাৰ ATM আছে তেওঁক পইচা দি দিয়া হৈছে, কেছ পইচা দি দিয়া হৈছে মানুহে। তো তেনেকৈ ATM কাৰ্ডৰ সহায়তহে আজি সোমাবলৈ দিয়া হৈছে। আৰু লগতে এটা কথা জানি লওক, আপোনাৰ লগত 3 বছৰৰ পৰা 11 বছৰীয়া যদি শিশু লগত আছে তেনেহ'লে সেই শিশুটোৰ মূল্য, টিকেটৰ মূল্য মাত্ৰ 13 টকা, আৰু 11 বছৰ ওপৰৰ সকলো ব্যক্তিৰ বাবে টিকটৰ মূল্য মাত্ৰ 33 টকা। এতিয়া নেক্সট, আপুনি যদি বিচাৰে যে মই অফলাইন টিকেট কাউণ্টাৰত দীঘলীয়া শাৰী নেপাতি পেলাই ডাইৰেক্ট মোৰ নিজৰ মোবাইল ফোনৰ পৰাই মই টিকেট কাটো, তো তেনেহ'লে আপুনি এই যোনটো assamstatezoo.in ৱেবছাইটটো আছে তাত আপুনি লগ ইন কৰি টিকেট কাটি ল'ব পাৰে। নেক্সট, আপুনি টিকেট দেখুৱাই ভিতৰলৈ প্ৰৱেশ কৰাৰ আগতেই যদি আপুনি শৌচ পেচাব কৰিবলগীয়া আছে তেনেহ'লে টিকেট বিতৰণ কৰা বাওঁফালে পুৰুষ মহিলাৰ উভয়ৰে বাবে টয়লেট নিৰ্মাণ কৰি থোৱা আছে, য'ত নেকি আপুনি পেচাব কৰিবৰ বাবে মাত্ৰ 5 টকা আৰু শৌচাগাৰৰ বাবে মাত্ৰ 10 টকা দিব লাগিব। এইটো এইকাৰণেই কৈছোঁ কাৰণ যেতিয়া আপুনি ইমান দূৰ ভিতৰলৈ সোমাই যাব না, পুনৰ আপুনি মাত্ৰ পেচাব কৰিবৰ বাবে, শৌচ কৰিবৰ বাবে আকৌ যদি আপুনি উভতি আহিবলগীয়া হয়, তো তেনেহ'লে নিজে এবাৰ ভাবক যে ইমান দূৰ ৰখাব পাৰিব জানো। আৰু এটা জানিবলগীয়া ইম্পৰ্টেণ্ট কথা, আপুনি ইয়াত প্লাষ্টিক লৈ যাব নোৱাৰে। যদি লৈ যায় তেনেহ'লে আপুনি সেই প্লাষ্টিকটো উভতাই আনিব লাগিব। তাৰ বাবে কি বুদ্ধি কৰিছে, আপুনি এটা পানী বটল নিলে, ধৰক পানী বটলটো বন্ধই আছে, কিন্তু পানী বটলটো নিয়াৰ বাবে আপুনি 20 টকা এটা জমা কৰি ল'ব লাগিব। 20 টকা এটা গেটত দিব লাগিব চিকিউৰিটিত। তাৰমানে কি হ'ল, আপুনি খালী বটলটো লৈ অনাৰ পিছত আপোনাৰ বটলটোত এটা নাম্বাৰ লগাই দিব। সেই নাম্বাৰটো আপুনি দিয়াৰ পিছত বা বটলটো দেখুৱাৰ পিছত আপোনাৰ পুনৰ সেই ৰাখি লোৱা 20 টকাটো আপোনাক ঘূৰাই দিব। যাতে এনেকুৱা বুদ্ধি লগাইছে যাতে আপুনি পানী বটলটো ভিতৰত খাই পেলাই পানী বটলটো ভিতৰত পেলাই থৈ নাহে। সেই 20 টকাটোৰ পোৱাৰ লোভত পানী বটল বহুতে চবেই কি কৰে, লৈ আহে। সিহঁতৰ 20 টকাটো এনেই যাব নহ'লে। তো সেই তেনেকৈ প্লাষ্টিক মুক্ত জোনৰ বাবে এইটো ৰাখিছে, যাতে জীৱ জন্তু যাতে প্লাষ্টিকৰ কাৰণে কোনো অসুবিধাৰ সৃষ্টি নহয়। তো এটা খুব ভাল পদক্ষেপ। বন্ধুসকল, শেষত এটা কথা কৈ দিওঁ, প্ৰতি শুক্ৰবাৰে চিৰিয়াখানা বন্ধ থাকে। তো শুক্ৰবাৰে আপোনালোকে নাহিব, শুক্ৰবাৰে চিৰিয়াখানা বন্ধ থাকে। তো আজিলৈ বন্ধুসকল ইমানেই। মই এতিয়া আৰু যিখিনি ভিডিঅ' বনাইছিলোঁ মই এটা দ্বিতীয় ব্লগত, দ্বিতীয় ভিডিঅ'ত সেইটো মই আপলোড কৰিম। তো আজিলৈ ইমানেই, ধন্যবাদ।